প্ৰথমতে গাইছ আপোনালোকে ভিডিঅ' এটা লগাই দিছোঁ, ভিডিঅ'টো শেষলৈকে চাই লওক। কোন হয় চুট মাৰানে? কোন হে তহঁত লাৰা? জুবিন মৰিলে বুলি ষ্টেটাছ লগাই দিছে। মৰক না, মৰিব তেনে এটা চুট মাৰা কেলা। ইমান গবনি, ইমান মতলবী মানুহকেলা মৰিবই ন। ইমান মতলবী হ'ব নালাগে। টপত আছোঁ বুলি কৈ মানুহক দেখাব নালাগে। তো এই ল'ৰাটো ক'ৰ হয়, কি কথা ইয়াৰ নাজানো। মই ওপৰত ইনষ্টাগ্ৰামৰ আইডিটো লগাই দিছোঁ, নাজানো এইটো তাৰ ৰিয়েল আইডি হয় নে নহয়, কিন্তু এই আইডিটোতে প'ষ্ট হৈছে ই বোলে শদিয়াৰ হয়। ই শদিয়াৰ হয়, জুবিনদাৰ ওপৰত ইমান বেয়াকৈ ক'বলৈ সাহস ক'ত পালে? ই জুবিনদাৰ ভৰিৰ যোগ্য নহয়। ই যে অসমতে থাকি জুবিনদাৰ ওপৰত ইমান বেয়াকৈ ক'বলৈ সাহস ক'ত পালে? 19 তাৰিখৰ পৰা অসমবাসী ৰাইজে ভাত এগঢ়া ভালকৈ খাব পৰা নাই। সকলো কান্দি কান্দি শোকত ভাগি পৰিছে। যি নেকি আমাৰ অসমৰ জুবিনদা ছিংগাৰ নাছিলে, ভগৱান আছিলে, আমাৰ হীৰা মুকুতা কলিজাৰ এফাল আছিলে, যি নোহোৱা হৈ গৈছে। সকলোৰে মন কেৱল এতিয়া শোকত কান্দি উঠিছে, উচুপি উঠিছে। জুবিনদা আমাৰ বাবে নোহোৱা হোৱা নাই, আমাৰ বাবে অমৰ হৈছে জুবিনদা, সদায় জীয়াই থাকিব। ই ক'ত সাহস পালে জুবিনদাৰ ওপৰত ইমান বেয়াকৈ ক'বলৈ? ইয়াক অতি সোনকালে ইয়াক ধৰি আনি কাণতলীয়া চৰ সোধাই ইয়াক সুধিব লাগে, ই সাহস ক'ত পালে? ই সাহস ক'ত পালে জুবিনদাৰ ওপৰত ইমান বেয়াকৈ মন্তব্য কৰিবলৈ? মই বিচাৰোঁ ইয়াক অতি সোনকালে শাস্তি দিব লাগে, ইয়াক ধৰি আনিব লাগে। জুবিনদাৰ মৃতদেহ আজি 21 তাৰিখে অসমলৈ আহিছে। জুবিনদাক মৃতদেহ লৈ সকলো ব্যস্ত আছে। জুবিনদাক সকলোৱে চাবলৈ গৈছে, কিন্তু ই ভিডিঅ' প'ষ্ট কৰিছে ইনষ্টাগ্ৰামত জুবিনদাৰ ওপৰত বেয়াকৈ কয়। আপোনালোকে যদি মোৰ কথাত একমত, ই যদি শাস্তি পোৱাটো উচিত বুলি ভাবে, তেনেহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ইয়াক অতি সোনকালে ধৰি ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে বুলি মই ভাবোঁ।